নমস্কাৰ মই চেমিনা আপোনাৰ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আজি হ'ল দুৰ্গা পূজা আৰু আজি সেকেন্ড দিন হৈছে সবকে হেপী দুৰ্গা পূজা আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি আজি যাম দুৰ্গা বাৰীলে আৰু চাকি দিবলৈ যাম আৰু এই বছৰ যোৱা হৈছে এইকাৰণে এই বছৰ যাব লাগিব কৰোনা হলেও যাব লাগিব ইনি অলপ চলপকে পাতিব দিছে জাস্ট চাকি দিব দিছে সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক বলক তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এটা মন্দিৰ পাই গলো আৰু ইয়াত মানে আপোনাৰ এই আগফালে চাইছে এইফালে চাকি টাকি ধূপকাঠি এইখিনি জ্বলাব লাগে তাৰপিছত ভিতৰত সোমোৱা আগত আপোনাৰ টেম্পাৰেচাৰ চেক কৰিব আৰু স্যানিটাইজ কৰাব বহুতে মানে সবখিনি চাই মেলিহে পাতিছে সেইকাৰণে আপোনালোকে নাভাবিব এনে পাতি দিছে বুলি আমি এটা পূজা কৰি ললো আৰু আৰতিটো হৈ গ'ল সেইকাৰণে আমি এতিয়া কিবা এটা খাই লওঁ আমি পূজা দিম বুলি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই পানী এগিলাসো খাই অহা নাই সেইকাৰণে এতিয়া কিবা এটা গৈ কিনে খাই লমগে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আমি তাৰপিছত ইয়াত সোমালো আৰু ইয়াত চাহ খালো মানে এলাও কৰা নাই য'ত হ'লেও আপুনি হোটেলত বা য'ত হ'লেও বহি কিনে খাবলৈ সেইকাৰণে পেক কৰাই কিনে ঘৰত লৈ আহিলো ইয়াত খালি চাহটো খাই ললো ঘৰ আহি পালোহি এতিয়া আৰু ফ্ৰেছ হৈ গলো তাৰপিছত পূজাটো পাতিছে বাৰু বাট ৰুল আৰু ৰেগুলেশ্যন ফ'ল' কৰি পাতিছে তাৰপিছত তামাম বৰষুণ দি আছে ইয়াত মানে যাওঁতো কষ্ট হ'ল আহোঁতো কষ্ট হ'ল ভিজিলো বাৰু পিছত যদি চৰ্দি তৰ্দি হয় তেনেহ'লে নাজানো আৰু আজি ভিডিঅ'টো ইমানতে সামৰো যদি আপোনালোকক মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে ইমানেই আৰু সবকে আকৌ হেপী দুৰ্গা পূজা আৰু সবেই ভালে থাকক